চোৱা আজি আমি ডিসকাস কৰিম বিভাজ্যতা নিয়ম বিভাজ্যতা নিয়ম হ'ব ভালদৰে চোৱা এতিয়া নিলিখিবা প্ৰথমে বুজি লোৱা বিভাজ্যতা নিয়ম মানে হৈছে বিভাজ্যতা মানে কি যদি এটা সংখ্যাই আন এটা সংখ্যা হৰণ কৰোতে অৱশেষত যদি ভাগশেষ শূন্য ওলায় তেতিয়া তাক বিভাজ্য হৈছে বুলি কোৱা হয় উদাহৰণস্বৰূপে চাবা মই ললো 20 হা 20ক মই কি কৰিলো 2 এ হৰণ কৰিলো 2 গুণ 2 এটা এটো নামি আহিলে কি হল শূন্য হৈছে কি হল তোমালোক দুজনৰ ये दोस्त हम नहीं तोड़ेंगे नेकी दुईटा एकेबारे हापत मारि धरि आछा जे ड्रले जुआ बोरले जुआ এতিয়া কি হ'ব ইয়াত শূন্য আছে আছে নে নাই এতিয়া 2 এ আকৌ শূন্য হৰণ কৰিব লাগিব দুঘৰ নিউটা মাতা 2 লগত কি পূৰণ কৰিল শূন্য হয় 2 শূন্য গুণ শূন্য হৈছে শূন্য হৈছে এতিয়া চোৱা মিলি গল হা যদি এটা সংখ্যায় আন এটা সংখ্যা হৰণ কৰোতে সম্পূৰ্ণভাৱে মিলি যায় ভাগশেষ যদি 0 হয় ইয়াত 0 পা 0 গল থাকিল 0 মানে 0 0 0 এই শূন্যটো নিলিখিলে হবে নিলিখিব হ'ব আৰু এটা লংছো 3 6 আহা yes পানি এখন নবহিবা বাকি 3 এ 3 হৰণ কৰিলে কেবাৰ গল এবাৰ 3 এ গল 3 নেত্ৰাপতি বৰলৈ চোৱা 6 টো নামি আহিলে তললৈ আহিছে নে আহিছে এতিয়া 3 এ আকৌ 6 কৰিব লাগে কেবাৰ যাব দুবাৰ যাব গতিকে 3 গুণ 6 বাকি কিমান থাকিলে 0 একেবাৰে শেষত যেটো ওলাই সেইটো বাকি কয় ভাগশেষ বুজি পালা ভাগশেষ কিমান 0 যেতিয়া এটা সংখ্যাৰ অন্য এটা সংখ্যা হৰণ কৰিলে ভাগশেষ 0 ওলাই তেতিয়া কোৱা হয় যে সেই সংখ্যাটোৱে হল যেটো সংখ্যা হৰণ কৰিছো হেতু সম্পূৰ্ণভাৱে বিভাজ্য হৈছে বুলি কোৱা হয় সম্পূৰ্ণভাৱে বিভাজ্য যেতিয়া হয় পাইছা নহয় তেতিয়া ভাগশেষ কি হয় 0 হয় আলৈকে বুজি পালা এতিয়া আমি বিভাজ্য মানে কি সেই কথাটো বুজি পালো হয় নাই বিভাজ্য মানে কি বুজি পালো নহয় পাইছো হল এতিয়া চাবা 7 2 কেবাৰ যাব তিনিবাৰ 3 দুগুণ 6 বাকি থাকিলে কিমান 2 আকৌ একক হৰণ যাব নে নাযায় নাযায় কিয় নাযায় কাৰণ 2 টুকৈ 1 টো হৰু গুড হৈছে এতিয়া বাকি থাকিলে কিমান থাকিলে বাকি 1 ভাগশেষ 1 এতিয়া চোৱা সম্পূৰ্ণভাৱে বিভাজ্য হৈছে বুলি আমি কেতিয়া কম যেতিয়া ভাগশেষ কি ওলাব লাগিব 0 এতিয়া ভাগশেষ কি ওলালে ইয়াত 1 2 এ 7ক বিভাজ্য হয়নে নহয় কিন্তু 2 এ 7ক হৰণ যায় নে নাযায় যায় কেবাৰ গল 3 বাৰ গল আৰু হৰণ কৰোতে বাকি থাকিলে কিমান 1 এটা বিভাজ্য আৰু হৰণ যোৱা একে হয় নে নহয় নহয় বিভাজ্য হৈছে বিভাজ্য হয় বুলি আমি কেতিয়া কম যেতিয়া ভাগশেষ কি ওলাব লাগিব 0 সম্পূৰ্ণভাৱে হৰণ যাব লাগিব তেতিয়া বিভাজ্য হৈছে বুলি কম আৰু এটো সম্পূৰ্ণভাৱে হৰণ কৰিছে নে নাই যোৱা বাকি থাকি গৈছে 1 গতিকে এটো বিভাজ্য 2 এ 7ক বিভাজ্য নহয় বুলি কম হৰণ যায় কিন্তু বিভাজ্য নহয় হৰণ আৰু বিভাজ্য দুইটা বেলেগ বুজি পাইছা নাই পোৱা পাইছা না নাই পোৱা পাইছা ইয়ালৈকে হৈ গল বুজি পাইছা প্ৰত্যেকে এতিয়া আমি বিভাজ্যতা নিয়মৰ বিষয়ে পঢ়িম বিভাজ্য কি বস্তু বুজি পালা ন খাই নে পিন্ধে এতিয়া ঠিক আছে
এতিয়া 2ৰে বিভাজ্য নিয়ম চোৱা 2ৰে বিভাজ্য নিয়ম মই লিখাই দিছিলো এবাৰ চাই লোৱা 2ৰে বিভাজ্য নিয়ম 2ৰে বিভাজ্য নিয়ম Yes, coming. নতুনজন কিবা কাম আহিছে কিশোৰ আহিছে নে সুধিব আহিছে আহিব পাৰিব কিহত পঢ়ে ক'ত 2ৰে বিভাজ্য নিয়ম হৈছে এতিয়া আছে বা কোন আমি সংখ্যাটো দেখিলে গম পাম যে এটো 2ৰে বিভাজ্য হয় তাৰমানে সম্পূৰ্ণভাৱে 2ৰে হৰণ যায় দেখিলে গম পাম চোৱা এফালে চোৱা প্ৰথমে এফালে চোৱা 2 2 4 5 6 7 0 2 3 আমি এটো যদি দীঘলীয়াকৈ যদি হৰণ কৰি চাও 2ৰে সম্পূৰ্ণভাৱে হৰণ যায় নে নাযায় বহুত দীঘল অংক হ'ব কথা নাপাতিবা বহুত দীঘল হ'ব আৰু সময় আমাক বহুত ল'ব এনে ধৰণে যদি আমি কৈ চাও সম্পূৰ্ণভাৱে হৰণ যায় নে নাযায় কিন্তু দেখাৰ লগে লগে আমি কৈ দিব পাৰিম যে এটো 2ৰে বিভাজ্য হ'ব কেনেকৈ গম পাম আমি ক'ত চাব লাগিব একক ঘৰৰ অংকটো চাব লাগিব এফালৰ পৰা একক কৈ জানা একক দশক শতক হাজাৰ এনেকৈ গৈ থাকে জানা না নাজানা জানা একক দশক তাৰপিছত কি হয় তাৰপিছত নেক্সট লাখ বুজি পাইছা এতিয়া সদায় একক ঘৰৰ অংকটো চাবা একক ঘৰত যদি আমাৰ শূন্য হ'ল একক ঘৰত যদি আমাৰ কি থাকিব যিবোৰ সংখ্যাৰ এককৰ ঘৰত এককৰ ঘৰ মানে বুজি পাইছে নহয় সু হাতৰ ফালৰ পৰা আহিলে প্ৰথমে যিটো সংখ্যা পাবা সেইটোৱে হ'ব এককৰ ঘৰৰ অংক হ'ব যিবোৰ সংখ্যাৰ এককৰ ঘৰত শূন্য বা 2 বা 4 বা 6 বা 8 থাকে সেইবোৰ সংখ্যা 2ৰে বিভাজ্য হয় সেইবোৰ সংখ্যা 2ৰে বিভাজ্য হয় হৈছে উদাহৰণ দিয়া এতিয়া একক ঘৰত তুমি একটাৰ ভিতৰত যিকোনো এটা লিখিব লাগিব 6 লিখিলা আগত যি লিখা লিখি থাকা তোমাৰ মৰ্জি তোমাৰ নিজৰ ইচ্ছা 300 কিমান লিখিবা 40 লিখি দিলে আগত হ'ব এতিয়া আমি সদায় একক ঘৰটো চাম একক ঘৰটো ইয়াত কি 6 তেতিয়াহ'লে 2ৰে বিভাজ্য হয় নে হয় 2ৰে বিভাজ্য হয় মানে কি 2ৰে হৰণ কৰিলে ভাগহে কি ওলাব শূন্য ওলাব বুজি পালা নেক্সট আৰু কোৱা 10 হিমান্ত কোৱা 10 হ'ব 10 হ'ব একক ঘৰত কি আছে 0 আছে গতিকে 2ৰে বিভাজ্য হয় কোৱা তুমি কোৱা বিদীপ্ত কৈ দিয়া আৰু কিবা এটা সংখ্যা একক ঘৰত শূন্য থাকিব লাগিব নহলে 2 থাকিব লাগিব নহলে 4 থাকিব লাগিব নহলে 6 থাকিব লাগিব কোৱা ফটাফট কোৱা 6 হ'ব 6টোৰ একক ঘৰত কি আছে 6 আছে হয় নাই এটো এটা অংক বিশিষ্ট এটো 6 নেক্সট হিমান্ত কোৱা কব হি ভাবি থাকক 42 এতিয়া কোনোবাই বুজি নোপোৱা আছা নেকি ইয়াত একক ঘৰত কি দিব লাগিব 0 বা 2 বা 4 বা 6 বা 8 এইটো চোৱা একক ঘৰত কি আছে 2ৰে বিভাজ্য হ'ব নে নহয় নহব হ'ব নে নহয় নহয় কিয় নহয় একক ঘৰত 3 আছে কিন্তু 2ৰে বিভাজ্য হ'বলৈ হলে একক ঘৰত কি দিব লাগিব 0 বা 2 বা 4 বা 6 বা 8 থাকিব লাগিব চোৱা 3408 এটো 2ৰে বিভাজ্য হ'ব নাই হ'ব হ'ব নে নহয় হ'ব কমাই আহা হ'ব নে নহয় হ'ব হ'ব 609 এটো 2ৰে বিভাজ্য হ'ব নে নহয় নহয় হা নহয় এইখনৰ ভাগি নহয় এটো
এইটো হ'ব নে নহয় হ'ব 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 ইয়ালৈকে ধৰিলো ইয়াৰ পৰা ইয়ালৈকে এইটো হ'ব নে নহয় হ'ব কিয় হ'ব এইটো যুক্তি দিয়া হেৰি এটোবোৰত 6 ইউনিট ডিজিটটো 6 হয় নাই এইটো হ'ব নে নহয় এইটো এটা যদি সংখ্যা বুলি ধৰো নহয় কিয় নহয় এইটো 2 ৰে বিভাজ্য প্ৰত্যেকে লিখি ল'লা নতুন যদি কোনোবা আছে লিখা নাই এফালে লিখি ল'বা নাই লিখা তোমালোকে হ'ব ইহঁতৰ পৰা চাই লিখি ল'বা হ'ব বুজি পালা নহয় নেক্সট এতিয়া আহিব আৰু এটা বুজা তাৰপিছত ছুটি দিম তোমালোকক হা 3 ৰে বিভাজ্য নিয়ম 3 ৰে বিভাজ্য নিয়ম ৰবা 3 টো পিছত দিম 5 ৰে বিভাজ্য নিয়ম 5 ৰে বিভাজ্য নিয়ম চোৱা এফালে চোৱা 5 ৰে বিভাজ্য নিয়ম কোৱাচোন মন কোৱা 5 ৰে বিভাজ্য নিয়মটো কোৱা যিবোৰ সংখ্যা এককৰ ঘৰৰ যিবোৰ কোৱা যিবোৰ সংখ্যা এককৰ ঘৰৰ সংখ্যা নহয় সংখ্যাৰ এটা আৰু লাগিব এককৰ ঘৰৰ অংশটো 0 বা 5 বা এককৰ ঘৰৰ অংশটো এককৰ ঘৰ যিবোৰ সংখ্যাৰ এককৰ ঘৰত অংশটো এককৰ ঘৰৰ অংকটো বুলি কৈছা ন বা এককৰ ঘৰত হ'ব দে এককৰ ঘৰৰ অংকটো 0 বা 5 6 এইবোৰ সংখ্যা 5 ৰে বিভাজ্য হয় তাৰ মানে যিবোৰ সংখ্যাৰ এককৰ ঘৰত 0 বা 5 থাকে বহা চিডাউন 5 থাকে সেইবোৰ সংখ্যা 5 ৰে কথা নাপাতিবা বিভাজ্য হয় লিখি যোৱা উদাহৰণ কোনে ক'ব এককৰ ঘৰত 0 বা 5 থাকিব লাগিব আগত কি থাকে আৰু ইমান চিন্তা কৰিব লগা নাই অকল এককৰ ঘৰত কথা মনত ৰাখিব কি হ'ব হা 6 টো হ'ব জানো এককৰ ঘৰত কি থাকিব লাগিব 0 বা 5 এককৰ ঘৰত ইয়াত কি আছে 6 আছে ই হ'ব জানো এতিয়া নহ'বই ইয়াত 5 ৰে বিভাজ্য নহয় কোৱা 5 হ'ব এককৰ ঘৰত 5 আছে 5ক 5 ৰে বিভাজ্য হয় কোনে ক'লে বিদিত বুজি পাইছা কোৱা 50 হ'ব এককৰ ঘৰত কি আছে 0 আছে কাৰণ এককৰ ঘৰত 0 বা 5 থাকিব লাগিব নেক্সট 205 হ'ব ডাঙৰখিনিয়ে কোৱা ইমান ডাঙৰ সংখ্যা 5555 5555 এইটো এটা লাকি নাম্বাৰ চাগে নেকি চাবোন এইটুকুৰা আছে ন 555 চাবোন এইটুকুৰা আছে ন হা দেখিছা 555 আছে ন চাবোন টুকুৰা হাতলৈ আহিলে গম পাবা 5 ৰে বিভাজ্য হয় কিয় 555 কাৰণ এককৰ ঘৰত কি আছে 5 আছে ধৰি লোৱা 100 টকা মোক দিয়া পূজা চাবলৈ খুজিবা মামাৰ পৰা হা জানিবা এককৰ ঘৰত কি আছে 0 কি হ'ব 5 ৰে বিভাজ্য হয় ইত্যাদি লিখিলো আৰু এতিয়া বুজি পাইছানে পাৰিবা পৰীক্ষাত কেনেকৈ আহিব পাৰে দি দিব পাৰে 100 সংখ্যাটো তলত দি দিব এ 2 ৰে বিভাজ্য বি 3 ৰে বিভাজ্য সি 5 ৰে বিভাজ্য ডি এ আৰু সি দুইটা কি হ'ব এ আৰু সি দুইটা 2 ৰে বিভাজ্য হয় আৰু কি 5 ৰেও বিভাজ্য হয় বুজি পালা কেতিয়াবা এনেকৈ খালি ঠাই দিব পাৰে এইটো দিলে 2 5 খালি ঠাই দিলে হ'ল এই খালি ঠাই টুকুৰাত কি সংখ্যা বহিলে 2 ৰে বিভাজ্য হ'ব এ বি সি কে দিলে এ মই পিছত প্ৰশ্নটো বনাই দিম এনে মোটামুটি অলপ দেখুৱাই দিছো 2 বি
5 C 3 D D 7 চোৱা 2 5 খালী ঠাই হ'লনে খালী ঠাই দি দিলে খালী ঠাইত তলৰ কোনটো সংখ্যা পাতিলে 2 ৰে বিভাজ্য হ'ব কোনটো পাতিলে 2 ৰে বিভাজ্য হ'ব 2 কাৰণ একক ঘৰত কি থাকিব লাগিব 2 0 2 4 6 বা 8 থাকিব লাগিব বুজি পাইছা গতিকে ইয়াত এতিয়া 2 আছে ইয়াত 2 হ'ব কাৰণ 5 থাকিলে 5 ৰে বিভাজ্য হয় হয়নে নহয় আৰু 3 আৰু 7 থাকিলে আৰু 5 থাকিলে একক ঘৰত 2 ৰে বিভাজ্য নহয় বুজি পাইছা এতিয়া হলে যিবিলাকে এটা পইণ্ট লিখা নাই লিখি লোৱা কাইলৈ মুখস্থ কৰি আহিবা আজিতো বুজি পালাই কি মুখস্থ কৰিব লাগে হয় নাই লিখি লোৱা তাৰপিছত ছুটি হ'ব লিখি লোৱা